এইবাৰ চালকৰ বেশত থাকি ধন লয় পিছে এলা পেচা গাড়ীৰ চালক নহয় এটিএমত ধন ভৰোৱা বাহনৰ চালকৰ বেশত থাকি ধন লুটিলে নগাঁও নয়নমণি বৰুৱা নামৰ যুৱকজনে ঘটনা পোহৰলৈ আহিল কালি সন্ধিয়া মালিগাঁৱত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হ'ল এটিএমসমূহত ধন ভৰোৱা এখন CMS সংস্থাৰ বাহন লগে লগে মালিগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখন তালাচী কৰি পালে নগদ ৫৪,০০০ টকা এই খবৰ পাই উপস্থিত হ'ল CMS সংস্থাৰ লোক আৰক্ষীক জনালে NL02L2213 নম্বৰৰ গাড়ীখনত বিভিন্ন এটিএমত ধন ভৰোৱাৰ বাবে আছিল ৫৪ লাখ টকা কিন্তু CMS সংস্থাক নজনোৱাকৈ চালক নয়নমণিয়ে ধন লুট কৰাৰ স্বাৰ্থত লৈ আহিছিল ধন ভৰ্তি এখন বাহন পৰৱৰ্তী সময়ত নিশাটো আৰক্ষী তদন্ত চলিল পুৱাই আৰক্ষীয়ে ABCৰ পৰা দীপজ্যোতি বৰ্মন নামৰ এজন চাহ দোকানীক এখন ধনৰ বেগসহ আটক কৰে সন্দেহ কৰা হৈছে পূৰ্ব পৰিকল্পনা অনুসৰি নয়নমণিয়ে দীপজ্যোতিৰ সৈতে মিলি লুট কৰিছিল এই ধনখিনি পিছত দীপজ্যোতি আটক হ'ল যদিও চালকৰ বেশত থাকি ধন লুট কৰা নগাঁৱৰ নয়নমণি বৰুৱা এতিয়াও পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ইফালে উদ্ধাৰ হোৱা বেগখনত কিমান টকা আছিল এতিয়াও আৰক্ষী তদন্ত চলি আছে আৰু তদন্তৰ অন্ততহে সেয়া পোহৰলৈ আহিব আমাৰ ড্ৰাইভাৰজনে যিজনে আমাৰ কালেকশ্যন কৰিছিলে ল'ৰাজনে ড্ৰাইভাৰজনে মনে মনে গাড়ীখন লৈ ইয়াত কেছটো পেলাই থৈ গৈছে চুৰ কৰিছে মানে ড্ৰাইভাৰটো পলাতক ড্ৰাইভাৰজনৰ নাম হৈ গ'ল আপোনাৰ হেৰি কি আছে নয়নমণি বৰুৱা নগাঁও আপোনাৰ চাব লাগিব ডিটেইলছটো কিমান টকা লৈ গৈছে কিমান টকা 54 লাখ মান হ'ব লৈ গৈছে এতিয়া ইয়াত কিমান পেলাই থৈ গৈছে নেকি 54,000 মান পোৱা হৈছে আপোনালোকৰ হেৰিটো অৰ্গেনাইজেশ্যন CMS ইনফোচিষ্টেম ক'ৰ পৰা উঠাইছিলে এইখিনি টকা অভাৰঅল গুৱাহাটীৰ ৰিটেইল কেছ মেনেজমেণ্টৰ কেছ আৰক্ষী উপস্থিত হৈছে